নমস্কাৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ চেনেলটিলৈ আদৰণি জনাইছোঁ। আজি আমাৰ অংগনবাদী কেন্দ্ৰৰ গোটেই ৰুম ভৰ্তি হৈ আছে। আপোনালোকে জানে আমাৰ অংগনবাদী কেন্দ্ৰসমূহত শিশুসকলৰ কাৰণে টেবুল চকী যোগান ধৰা হৈছে আৰু আমাৰো আছে। এনেকৈ অংগনবাদী কেন্দ্ৰ চলাই আছোঁ। কেন্দ্ৰটো বহুত সৰু হয় আৰু এয়া চাৰিওফালে দেখুৱাই দিছোঁ। বেছি খালী ঠাই নাইয়ে। আজি আপোনালোকৰ বাবে ভিডিঅ'টি আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি সকলোকে চাব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমাৰ অংগনবাদী কেন্দ্ৰৰ শিশুসকল ঘৰলৈ গ'ল, তাৰপিছতে ভিডিঅ'টি মই আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ' স্ক্ৰীণত দেখিবলৈ পাইছে ভিডিঅ'টি 7 জুলাইৰে আছিল আৰু বিষয়বস্তু তেতিয়াৰ আছিল প্ৰাণী আৰু জীৱ জন্তু আছিল। ভিডিঅ'টি এডিট কৰাৰ এলাহতে ইমান দিন দিয়া হোৱা নাছিল। বস্তু বজাই হৈ আছে। ভিডিঅ'টি যিহেতু শিশুসকল যোৱাৰ পিছত আৰম্ভ কৰিছোঁ, এতিয়া আপোনালোকক আজি প্ৰথমৰ পৰা ভিডিঅ'টি দেখুৱাম। কিমানখিনি ভিডিঅ' কৰিলোঁ আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো চাই মৰম দিব বুলি আশা কৰিলোঁ। আজি এটি TLM বনোৱা মোৰ আধৰুৱা হৈ আছে আকাৰৰ ধাৰণা শিশুসকলক দিবৰ বাবে, আৰু এয়া মই সম্পূৰ্ণ কৰিবলৈ লৈছোঁ। লগতে শিশুসকলো অংগনবাদী কেন্দ্ৰলৈ আহি আছে। ধান ক'ত বানে? মিলত? ধানৰ পৰা কি হয়? ধানৰ পৰা কি হয়? ধান খেতি ক'ত কৰে? ধান খেতি ক'ত কৰে কৈ দিয়া? ধান খেতি পথাৰত কৰে? মিলত কি? বহা বহা বহি লোৱা। নতুনকৈ অংগনবাদী কেন্দ্ৰত যিবিলাক শিক্ষণ সামগ্ৰী দিছে, সেই সামগ্ৰীবোৰ পাই শিশুসকল অতিকৈ আনন্দিত হৈছে আৰু কেন্দ্ৰৰ প্ৰতি বহুত আগ্ৰহী হৈছে। যিসকলে অংগনবাদী কেন্দ্ৰত শিশুসকল লৈ গৈছে তেওঁলোকে বুজি পায়। বৰ্তমান আগষ্ট মাহত আমাৰ অংগনবাদী কেন্দ্ৰত বিষয়বস্তু চলি আছে ফল মূল আৰু শাক পাচলি। আমাৰ সকলোবোৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বান্ধৱীসকলে গমেই পায়। ভিডিঅ'টি জুলাই মাহতে কৰা আছিলে। এডিট কৰাৰ এলাহতে মই ভিডিঅ'টি আপোনালোকৰ মাজলৈ আগবঢ়োৱা নাছিলোঁ। আপোনালোকে ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টি চাই কেনে পালে। কি হৈছে? এতিয়া শিশুসকলক প্ৰাৰ্থনা কৰিবলৈ লৈ গৈ আছোঁ। শিশুসকলক ৰেডি কৰাইছোঁ প্ৰাৰ্থনাৰ বাবে। ডাঙৰজনী বায়েকে লৈ আনিছে ভনীয়েকক আৰু আমি সকলোৱে মিলি এতিয়া প্ৰাৰ্থনা কৰিম। চৰণতে ধৰি তজু কৰিছো মিনতি, সৰগৰে পৰা তুমি থাকা যেন চাই, ৰং মনে থাকো আমি তব গুণ গাই। 7, 8, 9, 10। এবাৰ আঁঠুৰ ব্যায়াম, আঁঠুটো ধৰা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এবাৰ দিয়া, এনেকৈ দিয়া। তলফালে হালি আহা।
এবাৰ হাতখন ঘূৰাই 5 6 7 8 9 10 এবাৰ বাও হাতখন এইখন 1 2 3 4 5 6 এবাৰ ভৰিখন দিয়া 1 ভৰিখন 2 3 আমাৰ মূৰটোৰ ব্যায়াম কৰিম দেই এনেকে দিয়া একবাৰ সোঁফালে দিয়া লাহে লাহে একবাৰ বাওঁফালে দিয়া লাহে 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 দিয়া বাওঁফালে চোৱা হৈ গ'ল আমি গোটেই ব্যায়াম কৰিলোঁ ন ভাল ল'ৰা ছোৱালী সকলোৱে আৰু এয়া আপোনালোকে দেখিছে শিশুসকলক ছবি অঁকা ৰং কৰা ক্ৰিয়াকলাপ কৰিবলৈ দিয়া হৈছে শিশুসকলে এয়া ৰং কৰি আছে আৰু এয়া সৃজনীমূলক ক্ৰিয়াকলাপ শিশুসকলক যিখিনি কাঠ পেঞ্চিল আছে তাৰ পৰা ঘৰ তৈয়াৰ কৰিবলৈ দিয়া হৈছে সকলোৱে ঘৰ সজা হোৱাৰ পিছত আকৌ নিজৰ নিজৰ পেঞ্চিলবিলাক সামৰি থ'বলৈ দিয়া হৈছে শিশুসকলৰ যাতে সু অভ্যাস গঠন হয় থৈ দিয়া বেছি আছে এইটো থাকনি এইটো আৰু ইয়াৰ পিছতে অংগনবাড়ী কেন্দ্ৰৰ শিশুসকলক খিচিৰি খাবলৈ দিয়া হয় সকলোৱে নিজৰ নিজৰ খাদ্য ইমান সুন্দৰকৈ খাইছে আৰু অংগনবাড়ী কেন্দ্ৰলৈ অহা প্ৰতিটো শিশুৰে এনেকুৱা অভ্যাস গঠন হয় নিজে খোৱা অভিভাৱকসকলে কোৱা মতে কিছুমান শিশুৱে ঘৰত নিজে নিজে খাবলৈ ইচ্ছা নকৰে কিন্তু কেন্দ্ৰত অহাৰ পৰা নিজে নিজে খাবলৈ শিকে খুব ভাল লাগে তেতিয়া ইয়াৰ মাজতে আপোনালোকক অকণমান শিশুসকলে খেলা এয়া চুঁচৰি যোৱা ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোক দেখুৱাইছোঁ এয়া চাওক ওলোটাকৈ আহি আছে আহিব লাগে কেনেকৈ আহিছে কেনেকৈ নিয়ৰকো উঠিব দিয়া নিয়ৰ উঠা এতিয়া শিশুসকলক যাবৰ সময়ত ৰাষ্ট্ৰীয় সংগীত গাবলৈ দিয়া হৈছে শিশুসকলে খুব ধুনীয়াকৈ ৰাষ্ট্ৰীয় সংগীত গাইছে ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি নমস্কাৰ আৰু বাইদেউ দিয়া নমস্কাৰ নমস্কাৰ বাইদেউ দিয়া নমস্কাৰ নমস্কাৰ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আকৌ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোক সকলোলৈকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ ধন্যবাদ